সহজ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰক। নমস্কাৰ, আমি ইয়াতে টেকন'লজি ভিডিঅ' ৰেগুলাৰলি লৈ আহোঁ। নমস্কাৰ, আজি ভিডিঅ' এটা বহুত দৰকাৰী সঁজুলি আমি ল'ব বিচাৰিছোঁ। এইটো হৈছে ৱাটাৰ লেভেল ইণ্ডিকেটৰ। এই ৱাটাৰ লেভেল টেংকত কিমান ৱাটাৰ আছে, যিটো সকলোৱে প্ৰজেক্ট বনায় কলেজত বা স্কুলত, কিন্তু সেইবোৰ প্ৰজেক্ট কেতিয়াও কোনো টেংকত ইউজ নকৰে। কাৰণ কি কেতিয়াবা আপুনি ভাবি চাইছেনে? এতিয়া আমি কিছুমান চাৰ্কিট চাওঁ যিটো ইণ্টাৰনেটত দিছে। এই চাৰ্কিটবোৰ আপোনাৰ 4ডাল 5ডাল তাঁৰ থাকে আৰু এটা 9 ভোল্ট বেটাৰী লগাই তেওঁলোকে ৱাটাৰ ইণ্ডিকেটৰ বনায়। কিন্তু বনালে প্ৰথম প্ৰব্লেম হৈছে এইটো ইণ্ডিকেটৰ যিটো বেটাৰী লাগে এইটো লাইফ নাথাকে। সেইবাবে আপোনাৰ বেটাৰী লাইফ নোহোৱাৰ কাৰণে আপুনি 20 ডেইজত আপোনাৰ 9 ভোল্ট বেটাৰীটো ডিছচাৰ্জ হৈ পেলাই চিষ্টেমটো কাম নকৰা হৈ যায়। ছেকেণ্ড কথা হৈছে তাত যিকেইডাল চেন্সিং প্ৰব ইউজ কৰে সেই প্ৰবকেইডাল কপাৰ বা যিকোনো তাঁৰ তেওঁলোকে লগাই দিয়ে। লগাই দিলে কি হয়, আপোনাৰ পানীত যিহেতু কৰচন হোৱাৰ ফলত সেই চেন্সিং চিষ্টেমটো কাম নকৰা হৈ যায়। ছেকেণ্ড প্ৰব্লেম। থাৰ্ড প্ৰব্লেমটো হৈছে কিছুমানে মেইন লাইনৰ পৰা ড্ৰপ কৰি পেলাই ৱাটাৰ লেভেল ইণ্ডিকেটৰ বনাই দেখায়, কিন্তু মেইন লাইন যদি নাথাকে, অসমতো প্ৰায়ে পাৱাৰ কাট হয়, গতিকে পাৱাৰ নাথাকিলে আপুনি ৱাটাৰ লেভেলটো চাব নোৱাৰে আৰু সেইটো কাৰণে বস্তুটো ইউজলেছ হৈ যায়। এই গোটেইকেইটাৰ কাৰণে আমি নতুন এটা হেৰি ল'লোঁ, বুদ্ধি কৰিলোঁ যে ৱাটাৰ লেভেলটো আমাৰ টাচ চেঞ্চিটিভ হ'ব। তাৰমানে আমি এটা টাচ চাৰ্কিট লগাই দিম। লগাই দিয়াৰ লগালগ ৱাটাৰ লেভেলটো আপুনি টাচ কৰাৰ লগালগ এক্টিভেট হ'ব, হৈ পেলাই 10 মিনিটছলৈকে আপোনাৰ ৱাটাৰ লেভেলটো দেখাই নিজে নিজে অফ হৈ যাব। এইটো কৰিলে কি হয়, বেটাৰীটো আপোনাৰ 3 বছৰ বা 4 বছৰলৈকে আপোনাৰ লাষ্টিং কৰিব। তাৰোপৰি আপুনি আন এটা মূল প্ৰব্লেম যিটো মোৰ ডিজাইনটোৱে ছল্ভ কৰিছে সেইটো হৈছে টেংকলৈ দিয়ে বহুতখিনি তাত ৱায়াৰ টানি পেলাই যিটো কৰিব লাগে। মই কি কৰিলোঁ, এনে যিবোৰ কমন চাৰ্কিট আছে সেইবোৰ ইউজ নকৰি মোৰ নিজৰ এটা চাৰ্কিট বনালোঁ, যিটো আপোনাৰ কেৱল 2ডাল ৱায়াৰ আপুনি টেংকলৈ পঠালে সেই 2ডাল ৱায়াৰ দি সকলো চেন্সিং কৰিব। বাকীবোৰ ডিজাইনত আপোনাৰ 5ডাল 6ডাল ৱায়াৰ আপুনি ৱায়াৰিং কৰিব লাগে, যিটো টেংকলৈ ৱায়াৰিং কৰোঁতে বহুত দিগদাৰী হয় আৰু বহুতখিনি ৱায়াৰ টানোতে ধনো নষ্ট হয়। সেইকাৰণে যদি আপোনাৰ ধৰক টেংকৰ 40 ফিট বা এনেকুৱা হাইটত আছে, কেৱল 2ডাল তাঁৰটো যিকোনো আৰামছে টানিব পাৰে। ধৰক আপোনাৰ এণ্টেনাৰ যিডাল ৱায়াৰ আছে পুৰণা টিভিত ইউজ কৰা সেইডালো ব্যৱহাৰ কৰিব পাৰে বা যিকোনো মিহি তাঁৰো ব্যৱহাৰ কৰিব পাৰে। আৰু আমি চেন্সিঙৰ কাৰণে গ্ৰেফাইট ইউজ কৰিব কওঁ। গ্ৰেফাইট ইউজ কৰিলে মোৰ চিষ্টেমটো ধুনীয়া কাম কৰিব আৰু চিষ্টেমটো হাইলি চেন্সিটিভ। তাত 9 ভোল্ট বেটাৰীত আপুনি লগাই দিয়ক আৰু টাচৰ কাৰণে যিটো চাৰ্কিট আছে সেইটো আমাৰ গ্ৰুপত দিয়া আছে, সেইটো যদি কোনে বনাওঁ। আজি ভিডিঅ'ত আমি এটা ৱাটাৰ লেভেল কণ্ট্ৰলৰ ডেমনষ্ট্ৰেশ্যন দিম। এইটো যিকোনো ৱাটাৰ লেভেল কণ্ট্ৰল নহয়, যিটো স্কুলৰ ল'ৰা ছোৱালীয়ে বনায়। এইটো মই ডিজাইন কৰা আৰু ইয়াত এটা স্পেচিয়েলিটি কি, 2ডাল ৱায়াৰ দি আপুনি টেংকত আপুনি ৱাটাৰ লেভেল চাব পাৰে। গতিকে আহক চাওঁ। ইয়াত দেখিছে গোটেইখিনি LED জ্বলি আছে আৰু আমাৰ এটা কাপত তাৰমানে ৱাটাৰটো ফিল কৰিবলৈ চিমুলেট কৰিছোঁ। তাতে আমাৰ চেন্সিং প্ৰবত কেইটামান ৰেজিষ্টেঞ্চ লগোৱা আছে। ভালকৈ লগাবলৈ সময় নাপালোঁ, সেইকাৰণে এনেধৰণে বনাইছোঁ। এতিয়া আমি এতিয়া এইটোৱে দেখাইছে যে ৱাটাৰ লেভেলটো আপোনাৰ ফুল আছে। আমি এতিয়া ৱাটাৰটোৰ পৰা চেঞ্চৰটো আঁতৰাই দিম। আঁতৰাই দিলে আপোনাৰ যিখিনি LEDখিনি দেখিব, দুটা ভিডিঅ'ত কেপচাৰ কৰিব অকণমান অসুবিধা পাইছোঁ, তথাপি কৰি দিছোঁ। এয়া মই ৱাটাৰ লেভেলটো কম হোৱাৰ এটা চিমুলেশ্যন কৰিম। এতিয়া চেঞ্চৰ লেভেল আমি উঠাই নিছোঁ, গতিকে কমি আহিলে আৰু ফুল আহিছে, হাইলি চেন্সিটিভ। এইটো চাৰ্কিটৰ স্পেচিয়েলিটি কি, এতিয়া আমি ডায়েগ্ৰাম ৱাইজ চাবলৈ বিচাৰিম।